Hello everyone, মই এটা ভিডিঅ' লগাবলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মাৰ ঘৰৰ পৰা আৰু এতিয়া আমি ওলাইছোঁ দেওবানী নামঘৰলৈ বুলি চব বহি মেলি উঠি আছে আৰু মই এতিয়া গৈ আছোঁ দেই দেখুৱাই থাকিম বাৰু আপোনালোকক আৰু এতিয়া ওলালে Hebel na mani? Mani pamor আছে নি? কি? এই পমর সাস কি? আমি খাবো না। ও আপনারটা নাও। কেমন তো? তো কি সাস নাই? এদিয়া গই থাকো এফলা মানি বাসু। আমার দাইনাকে গুদি। ঠিক লাগে। ও আমি মাতজোৰা দেখিছিলে এই কোণ আহি আৰু যে কোণ এই ভাগ কটৈ গৰি আকৌ চেৰাগৰি ক'ত কৰৈ নামৰ এই ভাগ বাইকখনহে ল'ব লাগে ফিটা এডাল দি দিব নোৱাৰা মানে জানা নহয় যাওয়া মেখলে তুই চাকি তাকি দি মেলি আজৰি হ'লো আৰু এতিয়া আপোনালোকক পৰিৱেশটো অকণমান দেখুওৱা হওক দেখিছে নহয় বহুত দিনতে ভাবি আছিলোঁ যে আহিম বুলি যিহেতু আহিব পৰা নাছিলোঁ আৰু মা ঘৰলৈ আহিলোঁ যেতিয়া বোলো নাই গৈ আহোঁগৈ দেখিছোঁ নহয় ইমান ধুনীয়া পৰিৱেশ বহুত বছৰৰ মূৰত আহিছোঁ বুলি ক'লেও বেয়া নহয় দেই বহুত ভাল লাগিলে গৈ সঁচাকৈ দেই মই অকণমান ভিডিঅ' যোগে আপোনালোকক দেখাই দিছোঁ আৰু তাৰপাছত যিহেতু বেছি দেৰিও নকৰোঁ আপোনাৰ ভণ্টিজনী আছে তাইও যাবগৈ তাইক লগ কৰিব লাগিব লগ কৰি মেলি আৰু এইফালে আমাৰ মামা ছোৱালী জিতিক লগ পালোঁ এইখনে হৈছে তাইৰ দোকান দেই মানুহজনী যিহেতু চিনাকি কৰাই দিছোঁ আৰু আপোনালোকে এই দোকানখনলৈ আহিব হয়নে ভালকৈ চাই লওক এই দোকানখন দেখাই দিছোঁ অকণমান ফিল্ডৰ মুখতে বুলি কৈ দিয়া পাৰ্কিং ফিল্ডটো দেখুৱাই দিয়া এইফালে ফিল্ডখন আছে গাড়ী চাড়ী ৰখোৱাৰ ব্যৱস্থা আছে আৰু তাৰ ফ্ৰণ্টতে আছে এইখন দোকান ভালকৈ দেখাই দিছোঁ মানুহজনী আৰু আপোনালোকে আহিব এই দোকানলৈ দেওবানীলৈ আহিলে যিহেতু সেয়াই আৰু বাই বাই ঘৰৰ পৰা ওলাই আহিলোঁ দেই এতিয়া বাহঁতৰ ঘৰত ভাত পানী খাই মেলি যামগৈ লগত নগৈ আহিছে পিছফালে এইফালে গাড়ী আহি আছে আৰু এই ৰাস্তাটো যিহেতু খোজকাঢ়িবলৈ মন গ'ল সৰুৰ পৰা এই ৰাস্তাটোতে খোজকাঢ়ি ডাঙৰ হৈছোঁ অকণমান ভিডিঅ' যোগেদি দেখাই দিছোঁ মহাক খুৱাই দিয়া আছিলে হেৰি কৰি দিয়া খুৱাই দিবলৈ যোৱা কি খুৱাই দিম ভিডিঅ' বাবা খুৱাই দিয়া
আমাৰ বাবুটো অকণমান গালত লগাই বাবুটো অকণমান গালত লগাই দিয়ে লগাই দিয়ে নহয় আজি আমাৰ বাৰ্থডে বয় সকলোৱে মিলি আজি ছাৰপ্ৰাইজ দিলে দেই বাহঁতৰ ঘৰত খাই মেলি এতিয়া ঘৰ আহি পাই গ'লহি দেই বহুত ভাগৰ লাগিছে আৰু কাপোৰ কানিকেইটা এতিয়া চেঞ্জ কৰিলোঁ সেয়াই